আপোনালোকক স্বাগতম জনাইছোঁ ডিকেনাথ ইউটিউব চেনেললৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ ইউটিউব চেনেলৰ ছাবস্ক্ৰাইব কাউণ্ট কেনেকৈ হাইড কৰিম। প্ৰথমে মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিম। সাৰ্চ বাৰত লিখিম youtube.com। আইডিটো চাইন ইন কৰি ল'ব, যোনটো একাউণ্টত আপোনালোকে ইউটিউব চেনেলটো খুলিছে। তাৰ পাছত আপোনালোকে এই থ্ৰী ডটটো ওপৰত যে দেখিছে থ্ৰী ডটটো তাত ক্লিক কৰিব। তাৰপিছত ডেস্কটপ চাইড কৰি ল'ব। তাৰপিছত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ দেখিব। আপোনালোকৰ নিজৰ ইউটিউব চেনেলৰ লগোটোত ক্লিক কৰিব। ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰিব। তাৰ পাছত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ দেখা পাব। তাৰপিছত একেবাৰে তলত থকা ছেটিংছ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত থকা চেনেল অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি এডভান্স ছেটিংছত ক্লিক কৰিব। তাৰ তলতে দেখিব ছাবস্ক্ৰাইব কাউণ্ট, টিক মাৰ্ক অপশ্যনটো উঠাই দিব। এইখিনিতে মনত ৰাখিব, ছাবস্ক্ৰাইব কাউণ্টত থকা টিক মাৰ্কটো যদি দি থয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কাউণ্ট শ্ব' কৰি থাকিব, আৰু যদি টিক মাৰ্কটো উঠাই দিয়ে তেতিয়াহ'লে ছাবস্ক্ৰাইব কাউণ্ট হাইড হৈ থাকিব। অৱশেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব, বেল আইকন, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব।